Hello, বাক্যতম ভিডিঅ'টা সৈতে স্বাগতম জনাই মোৰ ইউটিউব চেনেল মিনময় মিক্স আছাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগত আপোনালোকক কৈ দিছোঁ মোৰ চেনেলত যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দাবিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি হ'ল উৰুকা, কিন্তু উৰুকা হ'লে কি হ'ব, ৰাতি যি বৰষুণ দিলে আৰু এইফালে চালোঁ পিনে পানী জমা আৰু হাল্লা ঘৰ জিকি গ'ল। কিন্তু কালি মাঘৰ বিহুত আজি ৰ'দ দিলে হ'ব, কিন্তু কাইলৈ ৰ'দ নিদিলে मारो हमको जिंदा मत छोड़ो सालो, हम कोई मंदिर का घंटा है कि कोई भी কি কৰিব আৰু উৰুকাটো পালন কৰিবই লাগিব। উৰুকা পালন নকৰিলে অসমীয়া যিটো মান ক'ত ৰ'ব। আৰু আজি উৰুকা, তো সকলো অসমীয়া ৰাইজলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছে। আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দাবিবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, সেইকাৰণে মাজতে ইণ্ট্ৰ দি দিলোঁ। আজি এইফালে চলাই হাল্লা লগাই আছে, আপোনালোক মই দেখুৱাই আছোঁ এনেকুৱা ধৰণৰ অৱস্থা হিচাপে খেলা ঘৰৰ পিনে মই এইফালে যাই আছোঁ, দেখুৱাই আছোঁ। আপোনালোকে চাব পাৰে এইফালে চব জিকি গ'ল আৰু এইফালে এটা গেট বনাইছিলোঁ, গেট বনাইছিলোঁ গেট বনাইছিলোঁ জিকি গ'ল আৰু এইফালে এইবোৰো জিকি গ'ল। আৰু এতিয়াও অলপ অলপ বৰষুণ মাৰি আছে, কিন্তু কি কৰিব, বৰষুণ মাৰি থাকিলেতো দেখুৱাবই লাগিব। আৰু কালি কি হয় ক'ব নোৱাৰোঁ, আৰু ভগৱানে যি কৰে। আৰু এতিয়া মই দেখুৱাইছোঁ আৰু এতিয়া মই ওপৰলৈ যাই আপোনালোকক দেখুৱাইছোঁ ইয়াত বহি থাকি। আৰু অলপ দেৰি পিছত উৰুকাৰ বজাৰ কৰিবলৈ যাম, মানে বজাৰলৈ যাম। আৰু বজাৰ মই নকৰোঁ, কিন্তু মই দেখুৱাম আপোনালোকক। মোৰ লগত যোন যাব তেওঁ বজাৰ কৰিব, মই বজাৰ কৰা দেখুৱাম, কিন্তু বজাৰ নকৰোঁ। তাতে আপোনালোকক বজাৰখন দেখুৱাম আৰু ৰাতি দেখুৱাম আপোনালোকক কি কি হয়, কেনেকুৱা হয় আমাৰ এইপিনে, আমাৰ বালিসূত্ৰৰ পিনে কেনেকুৱা, ৰঙিয়াৰ পিনে কেনেকুৱা, আপোনালোকক মই দেখুৱাম আৰু দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো এতিয়ালৈ ইমানে, অলপ পিছত আপোনালোক মই দেখুৱাইছোঁ। তো এতিয়া এইখিনিতে ষ্টপ কৰিলোঁ আৰু অলপ দেৰিকৈ আপোনালোকক দেখুৱাইছোঁ। আৰে ব্ৰইলাৰ বেপাৰী আহি গ'ল লৈ আৰু বৰাবৰ দেখুৱাইছোঁ। এইটো চাওক, ব্ৰইলাৰ বেপাৰী আহি গ'ল। এই বুঢ়া 4 কেজি মানৰ এটা দি, লোকেল নালগে দে, লোকেল আছে ঘৰত। এইটো মৰিলে ক'তো কান্দি মুঠটো ওলাই দিছি দেখো, মৰিলে দে। ঘৰচীয়া বোলে নেকি, আৰু আধাৰ মাহ শুই আনিছে, গল তোতলা আহিছে তাৰ। সেইটো 4 কেজি নহ'ব, কম হ'ব। আপোনালোকে ব্ৰইলাৰ ৰাখিলে গলটো চাই ৰাখিব, আধাৰ হৈ আনে। তো আমি এতিয়া আপোনালোকক ৰাইজৰ যোনটো ভেলা বুজি সেইটো দেখুৱাবলৈ মানে এইফালে বাল্টিটো আছিল, বাল্টিটো দেখা নাছিলোঁ, বহুত দুখ পালোঁ, এইখিনি বহুত দুখ পালোঁ। ভাই ৰ'দে দিয়া নাছিল আৰু এতিয়া এনেকুৱা ৰ'দ দিছে চকু মেলিবই নোৱাৰি। তো কিবা কয় আপোনালোকক দেখুৱাই দিম আমাৰ ৰাইজৰ খেলাটো। আৰু বহুত ৰ'দ দিছে এইফালে, বোকা হৈছে, ইয়াত বৰষুণ মাৰিছিলতো বোকা হৈছে। মই দেখুৱাই দিছোঁ। মোৰ বুকুৰ ফুল ভৰি পৰে। এইটো হৈছে আমাৰ ৰাইজৰ ভেলা ঘৰ নহয়, ভেলা বুজি। এইটোৱেই আমাৰ ৰাইজৰ ভেলা বুজি। আৰু ইয়াত বৰ ডাঙৰ বনোৱা নাই, নহয় এইটো নহয়, এইফালে বুম ধামাকাটো এইফালে আছে, চাওক। পেটেলা ভেল্লা পেটটো ভৰি পৰে, দেখা পালি তাৰ পেটটো মহ দিলে ভৰি পৰে।
আমি এতিয়া বজাৰলৈ যাম আৰু আপোনালোকক বজাৰলৈ যোৱা ভিডিঅ' নেদেখুৱা গৈ পোৱাৰ পিছত আপোনালোকক মই দেখুৱাম কি আমি বজাৰত আপোনালোকক দেখুৱাম আৰু মাছৰ বজাৰলৈ যাম আৰু যি যি দেখা পাওঁ তাতে দেখুৱাম আৰু তো বলক ফাইনেলি আহি পালোঁ দিয়ক এইফালে মাছৰ বজাৰ আৰু এইফালে চাব পাৰে এইফালে কি কি আছে পানীলাও হাঁহ আৰু এইফালে মাছ আছে মাছ চন্দা মাছ আৰু এইফালেও হাঁহ আছে এই মানে চাইডত এইটো হাঁহ বজাৰত এইবাৰ বেছি মানুহ নাই কাৰণ এইবাৰ লকডাউনটো এইফালে মাছ আছে ডাঙৰ ডাঙৰ মাংস কাটি আছে এইফালে আৰু এইফালে তৰকাৰী বজাৰ চাব পাৰে আলু বেঙেনা 10 টকাত 2 কিলো 10 টকাত 2 কিলো অলপমান কমেডি কৰিলোঁ আৰু বেয়া নাপাব আৰু ছাবস্ক্ৰাইবটো কৰি লওক এনেকুৱা ধৰণৰ নতুন নতুন ভাল ভাল ভিডিঅ' পাবলৈ বজাৰৰ পৰা আহোঁতে গধূলি গ'লে আপোনালোকে চাব পাৰে চাৰু পিনে আন্ধাৰে আৰু গধূলি গ'লে কাৰণে আমি লাইট লগাম এতিয়া আপোনালোকক দেখুৱাম আৰু এইফালে খাই নিম আমাৰ পিনে খাই বুলি কয় আৰু আপোনালোকে কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাব এয়া এইফালে প্ৰজেক্টৰ লাইট লৈ ৰেডি এতিয়া লগাব লাগে তো বলক লগাই লওঁ আৰু এইফালে লাইট চাইট লগোৱা হৈ গ'ল আৰু এইফালে চাব পাৰে আৰু এইফালে LED আছে আপোনালোকক দেখুৱাই দি আছোঁ এয়া চাওক ফুলে চুলে লগাই দিছোঁ ফাইনেলি এইফালে ঘাইখন্দা আৰম্ভ হৈ গ'ল চাওক টৰ্চ মাৰি দিছোঁ আৰু মোবাইলৰ কেমেৰা অলপ ব্লেয়াৰ হ'ব পাৰে কাৰণ ৰাতি হৈছেতো মোবাইলতে কৰি আছোঁ আৰু এইফালে লাহে লাহে জুই উঠি গ'ল আৰু অলপ দেৰিকৈ আপোনালোকে চাবলৈ পাব ইয়াত বহুত ডাঙৰ ডাঙৰ গাছ লগোৱা হ'ব অলপ দেৰিকৈ দেখুৱাই আছোঁ এতিয়া সৰুৰে কাম চলাওক আৰু এইফালে ডাঙৰ খৰি আহি গ'লে আপোনালোকে চাব পাৰে এইডাল মূল গছ হয় আৰু এইডাল ওৰা ৰাতি চলিব আৰু আছে লগাম আৰু ৰাতি আমি বহুত কেইজন মিলি ইয়াতে থাকিম আপোনালোকক দেখুৱাম আৰু খৰি আধা পুৰি শেষ হ'লে আৰু এতিয়া বেছি টাইম হোৱা নাই 10টা বাজিল খৰি পুৰি শেষ আৰু লগাব লাগিব ৰাতিলৈ আৰু এতিয়া মই ইয়াত অকলে পুৱাই আছোঁ আৰু কোনোবা আহিব আৰু এইফালে জুই পুৱাই আছোঁ আৰু আমি বহি আছোঁ আৰু এতিয়া বাজিল 10টা কিন্তু জুই পুৱাই আছোঁ অলপ পিছত আপোনালোকক মই দেখুৱাই আছোঁ তো আপোনালোকে জুই পুৱাই থাকক আৰু এতিয়া পালেং শাকেৰে বনোৱা গাহৰি টেষ্ট কৰি আছোঁ গাহৰিৰ চৰ্বি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু এইখনো এখন গাহৰিৰে আঞ্জা আৰু এইখন আমি বড়োহঁতৰ পৰা আনিছোঁ তেওঁলোকে বনাই দিছে এইখন আঞ্জা আৰু এই বড়োহঁতৰ এইটো স্পেচিয়েল ডিছ হয় আৰু খাই বহুত সোৱাদ লাগে আপোনালোকক বস্তু দেখুৱাই দি আছোঁ এইখন নতুন মাস্ক আনিলোঁ আৰু কালি পিন্ধিব লাগে ৰাতিপুৱা এইখন পিন্ধিম আৰু আপোনালোকক দেখুৱাম কেনেকৈ দেখা হয় মোক তো ৰাতিপুৱালৈকে আপোনালোকে ৱেইট কৰক মই আপোনালোকক দেখুৱাই দিম আৰু ইহঁতে ব্ৰইলাৰ খাই শেষ কৰি দিলে মোৰ কাৰণে 4 পিচ এৰিছে তো এইটো টেষ্ট কৰি লওক ৰ'বা ফাইনেলি এইফালে খানা আহি গ'ল চাওক এইফালে ভাজি পনীৰ মাছ আৰু মাংস আৰু এইফালে ভাত
তো এতিয়া খাব লাগে 1 মাহ আগৰ পৰা দাঁতটো ধাৰাই থৈ দিছোঁ আৰু খোৱা লোৱা শেষ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব পাৰিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল যোনে যোনে আহিছে নতুনকৈ ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ইমান বাই বাই টেক কেয়াৰ